নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ ঘৰতে হঠাতে আহিল মাহী মহা এয়া ভণ্টি আৰু ভাইটি গোটেইবোৰ আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰত আহিছে এই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এতিয়া মই আহি গ'লোঁ ৰান্ধনি ঘৰত চিকেন হাবি আৰু এতিয়া আলহীক দিবৰ কাৰণে লগতে নিজেও খাবৰ কাৰণে আনিছিলোঁ অলপ ছাগলী মাংস এতিয়া আমি এই ছাগলী মাংস ৰেচিপিটো আমি বনাই আছোঁ ইয়াত দিছোঁ এতিয়া মিঠাতেল আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে দিছোঁ ইয়াত পিঁয়াজ এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এনেকৈ ইয়াত এতিয়া দিছোঁ আমি শুকান জলকীয়া কেইটামান মই নহৰু আদাৰ লগতে কেঁচা জলকীয়া কেইটামান মই পিচিও দিছিলোঁ শুকান জলকীয়াটো দিলে মানে টেষ্টটো আহি যায় সেইকাৰণে এনেকৈ দিছোঁ বাৰু ইয়াত দিছোঁ হালধি নিমখ আকৌ পিছত দিম এতিয়া সিজিবৰ কাৰণে বস্তুখিনি দি দিলোঁ এতিয়া দিলোঁ আমি ছাগলী মাংসখিনি এতিয়া এনেকৈ ভাজি থাকিব আৰু অলপ ভজা হৈ যোৱাৰ পিছত ইয়াতে আমি পানী দিম ইয়াতে নহৰু আদাখিনি আমি দি ল'লোঁ দেখুওৱা নহ'ল বাৰু এতিয়া ইয়াত দিম বিলাহী মই আজি আলু ব্যৱহাৰ কৰা নাই আপোনালোকে দিলেও দিব পাৰে কোনো কথা নাই এতিয়া আমি এইখিনি ধুনীয়াকৈ 4 বা 5টা চিটি আহিবৰ কাৰণে দি দিম অলপ পানী দি দিছোঁ বেছি পানী দিয়া নাই বেছি জোল কৰা নাই আজি এনেকৈ থুপথুপিয়াই বনাম বুলি ভাবিছোঁ আৰু এতিয়া এইখিনি সিজালৈকে এইফালে মই বহাই দিম মিক্স দাইল আলহীক আজি বিশেষ তেনেকুৱা একো নিদিওঁ মাংস থাকিব লগত থাকিব দাইল এয়া দাইলখিনি বহাই দিলোঁ মই লগত দিছোঁ ইয়াত অমিতা আৰু পাপৰ ভাজি থাকিব লগত থাকিব ভেন্দি আলু ভাজি আজি সেনেকৈ আলহীক দিম আৰু এইফালে মাংস হৈ গ'ল আমাৰ এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে এয়া মাংস খাব ৰেডি হৈ গ'ল এতিয়া আমি আলহীক লোৱা কৰিম বাৰু এয়া আমাৰ আজি আলহীক ডিছ দেখিছেনে এইফালে আমাৰ গুডুও পূৰা খোৱাত ব্যস্ত মাংস পালে তাক একো নালাগে সেইকাৰণে তাক আগতীয়াকৈ দি দিছোঁ সিও ধুনীয়াকৈ খাই আছে এতিয়া আমি সকলোবোৰে এনেকৈ লগ হৈ আজি ৰাতিৰ সাঁজটো এনেকৈ খাম মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব থেংক ইউ